নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আছোঁ ইকো পাৰ্কত আৰু ইকো পাৰ্কত আহি আমি বস্তু দিছোঁ আৰু এণ্ট্ৰি কৰিছোঁ। মোৰ বন্ধু বান্ধৱীসকল ইয়াতে আছে আৰু এতিয়া আপোনালোকক মই এফালৰ পৰা ইকো পাৰ্ক দেখুৱাই যাম আৰু আপোনালোকক মই এই 2 নম্বৰ যিটো পাৰ্ট হয় সেইটো দি দিছোঁ, আপোনালোকে চাব আৰু তাৰপিছত হৈ যায় ভিডিঅ'টো। সেয়েহে আজি মই এক্সট্ৰাকৈ এটা ইকো পাৰ্কৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। তেন্তে ব'লক ভিডিঅ'টো। আমাৰ ফটোশ্বুট চলি আছে, ইয়াতে এণ্ট্ৰি কৰিব যাই আছোঁ। বন্ধু বান্ধৱীসকল আমি এণ্ট্ৰি কৰিলোঁ এতিয়া। এয়া চাই লওক, এণ্ট্ৰি কৰিলোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ আহিছোঁ। মই ছাৰক সুধিব বিচাৰিছোঁ যে আজি আপুনি আমাক এইটো দেখুৱালে, ইয়াৰ পিছত নেক্সট কি প্ৰগ্ৰেম হ'ব? নেক্সট গোটেই কলিকতাত য'ত যি আছে সকলোবিলাক চাবৰ কাৰণে ৰেডি হৈ থাকা। কালি আমি ছায়েন্স চিটি চাম, অক্ষৰধাম টেম্পল চাম, তাৰপিছত আমি ইণ্ডিয়ান মিউজিয়াম চাম। খালি চোৱা আৰু চোৱা, খালি খোৱাটো আমাৰ কম দেই। গাইজ এনজয় সোমোৱাৰ আগতে প্ৰথম আপোনালোকক দেখুৱাওঁ এইটো আপোনালোকৰ সকলোৰে পৰিচিত কৰোণা ভাইৰাছ। আৰম্ভণিতে এয়া দেখুৱাইছোঁ, কি বস্তু ময়ো নাজানো কিন্তু হ'লেও দেখুৱাইছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি ইয়াতে এণ্ট্ৰি কৰিলোঁ আৰু য'ত আছে নেকি পৃথিৱীৰ 7টা আচৰিত বস্তুৰ মানে এটা মডেল, আৰু এয়া আপোনালোকক দেখুৱাবলৈ মই আহিছোঁ। এইটো ইজিপ্তৰ পিৰামিড বুলি কয়, আপোনালোকে নিশ্চয় হয়তো শুনিছে ইজিপ্তৰ পিৰামিড। এয়া চাই লওক, মই ওচৰৰ পৰা অলপ দেখুৱাই দিছোঁ ইজিপ্তৰ পিৰামিড। এয়া চাই লওক, এয়া অজন্তা ইলোৰা গুহা। এয়া চাই লওক, মই ভিতৰত এণ্ট্ৰি কৰিম এতিয়া আৰু ইহঁতে চেল্ফি উঠি আছে, ইহঁতৰ লগত একেলগে যাম বাৰু। আমি এতিয়া অজন্তা ইলোৰা গুহাৰ ভিতৰত সোমাবলৈ আগবাঢ়িছোঁ। একদম ফিলিংছ কিন্তু গুহাৰ নিচিনা অৰিজিনেল ফিলিংছ ইয়াতে পাই। আপোনালোকক মই মানে ফিলিংছটো দিব নোৱাৰিম, কিন্তু মই যিটো দেখিছোঁ একদম মানে খুব ধুনীয়া হয়। এয়া চাওক, ইয়াতে টাচ কৰিব বাধা দিছে, সেয়েহে মই আৰু এতিয়া ওলাই আহিলোঁ। এয়া চাই লওক অজন্তা ইলোৰা গুহা। এয়া পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা বস্তু হৈছে অজন্তা ইলোৰা গুহা। এইবাৰ আমি আৰু এটা বেলেগ বস্তু দেখুৱাব বিচাৰিছোঁ। এয়া চাই লওক, এইটো ষ্টেটুটো, এই ষ্টেটুটো চাই লওক। জেছাছ খ্ৰীষ্টৰ এইটো ষ্টেটু হয়। এয়া চাই লওক। এতিয়া ষ্টেটুত আহিছোঁ, চাই লওক। এয়া ষ্টেটুত আহিছোঁ, ষ্টেটুৰ মাজত আহিছোঁ। এয়া চাই লওক, এইকেইটাৰ নাম কি এইকেইটাৰ নাম? ৰক গাৰ্ডেন। চাই লওক, আমি 11 ক্লাছত পাইছোঁ, মানে আমাৰ ইংৰাজীখনত পাইছোঁ ৰক গাৰ্ডেনৰ কথা। এই ৰক গাৰ্ডেন হয়, মানে মডেল হয়, অৰিজিনেল নহয় কিন্তু মডেল হয়। চাই লওক এয়া ৰক গাৰ্ডেন। এয়া কি মাটি এয়া মই নাজানো, কিন্তু টাচ কৰিব বাধা কৰিছে। মই আপোনালোকক হ'লেও দেখুৱাইছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি আহিছোঁ তাজমহলৰ ওচৰত আহিছোঁ। চাওক তাজমহল একদম মানে অৰিজিনেল বুলি ক'ব লাগিব। চাওক আপোনালোকে, মানে কি ক'ম, মানে ইয়াত অহা ফিলিংছটো আপোনালোকে নিজে লৈ চালেহে বুজি পাব। আপোনালোকে ইয়াত আহক আৰু চাওক, উপভোগ কৰক, কাৰণ আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে ইমানখিনি আনন্দ দিব নোৱাৰিম। ভিডিঅ'ৰ জৰিয়তে মই যিখিনি পাইছোঁ মই আপোনালোকক সিমানখিনি দিব নোৱাৰিম, কাৰণ সম্ভৱো নহয়। আৰু যিবিলাক কিছুমান বস্তু মানে একদম অৰিজিনেল হয়, মানে একদম অৰিজিনেল। আমি এটা গ্ৰুপ ফটো উঠি লওঁ। বন্ধু বান্ধৱীসকল, এয়া আমি মানে এইটোৰ কাষে ঘূৰি আছোঁ। এয়া চাই লওক, এয়া ইহঁতো আছে আমাৰ লগত। এয়া চাই লওক, পানী हो गया। এয়া চাই লওক, তাজমহল কিবা কিবি আপোনালোকক দেখুৱালোঁ, কিন্তু এইবাৰ এটা কিবা নাম নোহোৱা বস্তু এটা দেখা, ভূত বাংলাৰ নিচিনা।
কিন্তু মোৰ অন্তৰৰ পৰা মানে চকুত পৰি আছে। এতিয়া আমি সকলোবোৰ যাম আৰু আপোনালোকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এয়া মোৰ পিছত আছে এয়া তাজমহল, মানে তাজমহল লাইট। আৰু এতিয়া আমি কিবা এটা ভূত বাংলা নিচিনা বস্তু এটালৈ যাই আছোঁ। এয়া আমি এণ্ট্ৰি কৰিছোঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি ভূত বাংলাৰ পৰা বিদায় লৈছোঁ আৰু এতিয়া আহি আছোঁ। এয়া চাই লওক, চাই লওক। জয় অসম। চাই লওক, এয়া গাইছ কিবা এটা ঘৰ পাইছোঁ, মানে ৰাস্তাটো ডাইৰেক্ট নহয়, তলেৰে সোমাব লাগে। চাই লওক, এয়া ৱাও, এয়া ৰাস্তাটো চাই লওক। এইটো কি বুলি কয় নাজানো, আৰু আছে চাই লওক। দিছ ইজ কল গাটা ৰাস্তা, গাটা ঘৰ। এয়া চাই লওক, চাই লওক, চাই লওক, এয়া চাই লওক। কিবা ঘূৰি থাকিলেও ঘূৰি থকা যায়, কিন্তু মানে মেইন ৰাস্তাটো নাপায়। এয়া চাই লওক, ইয়াত কিবা আছে, কি বস্তু এয়া চাই লওক। এইটো সম্পূৰ্ণ ঘূৰণীয়া ঘৰ। অ' ইয়াত কিবা আছে, এয়া চাই লওক। মই এইটো ৰাস্তাদি যামে। সকলোবোৰ ডুপ্লিকেট, কিন্তু একদম অৰিজিনেলৰ নিচিনাই হয়। মানে ময়ো দেখা নাই অৰিজিনেলটো, কিন্তু হয় চাগে অৰিজিনেলৰ নিচিনা। এয়া ৰিপুঞ্জয় আছে মোৰ লগত। ৰিপুঞ্জয় হয়। এয়া এইবাৰ আমি আৰু এটা কিবা বেলেগ চাব যাইছোঁ গাইছ। ইয়াতে চাই শেষ কৰিব নোৱাৰোঁ, কাৰণ বহুত 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 আছে। এইবাৰ আমি এটা কিবা বেলেগ ৰাস্তাৰে যাই আছোঁ। এয়া চাই লওক, বেলেগতকৈ বেলেগ বুলি নকওঁ, কাৰণ এইটোৱে বেলেগ। বন্ধু বান্ধৱীসকল, এতিয়া আমি ভূত বাংলাৰ পৰা বিদায় লৈছোঁ আৰু এতিয়া আহি আছোঁ। এয়া চাই লওক, চাই লওক। জয় অসম। চাই লওক, এয়া ফটোশ্বুট হৈ আছে। এটা কথা কি জানানে, আমি পোন প্ৰথমতে মানে অকণমান বস্তুতে আমি একদম বহুত কিবা কিবি মানে দেখা যেন পাই বহু সময় ফটো উঠিলোঁ বা বহু সময় নষ্ট কৰিলোঁ, কিন্তু ইয়াত চাব লগা আৰু বহুত আছে। সেয়েহে আমাৰ অলপ দেৰি হৈ গ'ল। এয়া চাওক, মানে গধূলি হ'বৰ সময় হ'ল। আৰু কিবা আছে, কি কৈছে? অ' এইটো 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 এইবাৰ অৰিজিনেল ভূত বাংলাটো দেখুৱাই আছোঁ। চাই লওক, অৰিজিনেল ভূত বাংলা এইটো চাই লওক। ৱাও, হোৱাট ইজ দিছ? এয়া কলকাতাৰ অৰিজিনেল ভূত বাংলা। চাই লওক। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ' বহুত দীঘল হৈ যাব। তাত মই আজি দায়ী নহয়, কাৰণ মোৰো যথেষ্ট কষ্ট হ'ব বাৰু, কিন্তু হ'লেও মই বহুত মানে এটা ভিডিঅ'তে আপোনালোকক সকলোবোৰ দেখুৱাব চেষ্টা কৰিম। কাৰণ মই মানে এই যিটো মই পাৰ্ট 2 সেইটোত মই নিদিয়াৰ কাৰণটোৱে হ'ল এইটো, মানে ইয়াৰে এটা ভিডিঅ' বনাব গ'লে মানে প্ৰায় 20 মিনিটমান হয়, মানে সেইটোৰ লগত লগ কৰিলে আৰু বহুত দীঘল হৈ যায়। সেয়েহে মই মানে সেইটোৰ লগত প্লাছ কৰা নাই, আৰু এইটো এক্সট্ৰাকৈ সুকীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া চাই লওক, আমি আকৌ ঘূৰি আহিছোঁ। এইবাৰ আমি মেইন পাৰ্কখনলৈ যাম। বলটো চাই লওকচোন, পানীৰে বনোৱা বল। বন্ধু বান্ধৱীসকল, এটা বস্তু ৰৈ গৈছিল, মানে এই পিৰামিডটোৰ ভিতৰত আমি সোমোৱা নাছিলোঁ, মানে তেতিয়া ডাইৰেক্ট হেৰি কৰিছিলোঁ। এতিয়া আমি পিৰামিডৰ ভিতৰতে সোমাই আহিছোঁ। চাই লওক, পিৰামিডৰ ভিতৰত, এয়া পিৰামিডটোৰ ভিতৰত এয়া লাষ্ট। এচি দি থৈছে আৰু বেণ্ডেজ নালাগে।
সকলো মামী আছে তেনেকুৱা নহয় এইবিলাক কাকা আছে বন্ধু বান্ধৱীসকল এতিয়া আমি মানে এটা ফটোশ্বুটৰ কাৰণে আহিছোঁ খুব ধুনীয়া ঠাই এয়া চাই লওক এয়া ফটোশ্বুট মাজত ফটোশ্বুটৰ গাইছ আমি মানে ছোৱালীকেইটাক মানে ফটো উঠিব আমি তাতে লগ দিয়া নাই আমি আগতে সিহঁতে যি ঠাইত আহে মানে তাৰ আগতে আমি মানে আহোঁ না আগে আহি এয়া ফটো উঠি আছোঁ এয়া চাই লওক এতিয়া আমি আকৌ এখন বেলেগ দুনিয়াত প্ৰৱেশ কৰিছোঁ চাই লওক সেইখন আছিল মানে 100%ৰ 10%হে আমি আগতে চালোঁ এতিয়া আৰু বহুতখিনি আছে মানে আমাৰ অলপ দেৰি হৈ গ'ল আমি মানে প্ৰথমতে সেইবোৰ আমি ভবা নাছিলোঁ যে আৰু থাকিব সেয়েহে মানে আমি তাতে পূৰা চাই আছোঁ এতিয়া মানে পিছলৈকে নুজুৰিলে সময় চাই লওক এয়া আমি ইয়াতে আছে মানে দিশকেইটা চাই লওক আৰু মানে Hello guys. তোমাৰ অনুভৱ বঢ়িয়া আৰু পুৰা তেল কৰি আছো পুৰা পুৰা মেলা ধেমালি বঢ়িয়া হয় চাই লওঁ হিমু মামা এটা বেলেগ ৰাস্তাৰে আহি আছে চাই লওঁ এয়া আমাৰ গেং কলগাছ কলিকতাৰ কলগাছ নহয় এয়া চাই লওঁ মানে এইবিলাকত সোমাবৰ কাৰণে আমি সময় নাপাম কিজানি এয়া গল্ফৰ ফিল্ড এয়া গল্ফৰ ফিল্ড হয় গল্ফ খেলা এয়া চাই লওক এয়া পিনে এণ্ট্ৰি কৰিব পাৰি কিন্তু আমি নাযাওঁ কাৰণ আমি যাই একো মানে হেৰিয়ে নাই অৰ্থ নাই কাৰণ আমি তাত একো কৰিব নোৱাৰোঁ গাইছ মানে এটাক এৰিব পাৰিলে মানে এটাকে এৰি থৈ যায় মানে ছাৰত দৌৰিছে আমি দৌৰি আছোঁ গাইছ চাই লওক বগৰী বাগান এয়া এখন বেলেগ ফিল্ড পাইছোঁ আকৌ দৌৰি আহি সেয়া কি গাড়ী এখন ছাৰহঁতৰে মাইনা গাড়ী মাইনা সেয়া আমাৰ প্ৰিন্সিপাল ছাৰৰ ছোৱালীজনী সেয়া আপোনাৰ আমিও আৱিষ্কাৰ কৰিব লাগিব আৰু ইফালৰ ৰাস্তা আছে দেখোন ছাৰ নহয় এইটো সৰু নদী আৰু সেয়া এতিয়া আকৌ মানে উভতি যাম দৌৰি আমাৰ যি জুচ আমাৰ যি জুচ 1 মাহত কলকাতা সম্পূৰ্ণ শেষ কৰি দিব আৰু আছে এয়া গল্ফৰ গাড়ী এয়া মানে ফৰেইনাৰবিলাক ইয়াতে উঠিছে আৰু এয়া চাই এয়া গল্ফৰ এয়া ট্ৰেইন আমি গোটেই খাইছোঁ এয়া সৰু ট্ৰেইন আগতে আছিল এইখন আৰু আগতে এইখন ট্ৰেইন আছিল মানে এতিয়া আৰু আপডেট কৰি এইখন ডাঙৰ ট্ৰেইন বনাইছে আৰু এইটো চাই লওক এইটো কি মূৰ্তি নাজানো কিন্তু মূৰ্তি খুব ধুনীয়া এয়া চাই লওক এতিয়া আমি ইয়াতে ফটোশ্বুট কৰিম আমি এতিয়া ফটোশ্বুট কৰি ল'লোঁ এতিয়া এইখন চাই লওক ট্ৰেইন চাই লওক এইখন মানে এই ট্ৰেইনৰ চকাত পাম দিয়া বুলি কয় যে এইখনত দিব পাৰিব আপোনালোকে যদি ইচ্ছা কৰে এইখন পাম দিয়া চকাত ট্ৰেইন আৰু আপোনালোকে চাই থকা কোনো ধৰণৰ চিৰিৰ প্ৰয়োজন নাই ইয়াতে ৱাও কি মজা লাগিছে বিভিন্ন ধৰণৰ মাছবোৰ ইয়াতে আছে চাই লওক নাজাৰাটো চাই লওক কি ধুনীয়া নাজাৰা হয় ইয়াৰ পিছত আমি যাম গ্ৰাছলেণ্ড এয়া আমাৰ গেং আৰু ইয়াৰ পিছত আমি যাম গ্ৰাছলেণ্ড আৰু আপোনালোকে চাই থাকিব
চাই থাকিব শেষলৈ ভিডিঅ'টো মানে আপোনালোকক মই আজি একদম ভিডিঅ'টো বনাওঁতে কিন্তু যথেষ্ট কষ্ট হৈছে বেলেগবিলাকে ফটো শ্বুট কৰিছে ফটো উঠিছে কিন্তু মই ফটো উঠা নাই আপোনালোকৰ বাবে কেৱল ভিডিঅ'টো বনাইছোঁ আৰু ফটো উঠা মোৰ ইমান নহ'ল মানে উঠিছোঁ যদি গ্ৰুপ ফটো এনেই আৰু উঠিছোঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টো চাব আৰু এনজয় কৰিব বুলি আশা থাকিল লাইক দিছলাইক সেইটো আপোনালোকৰ কথা হ'ব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে চাই যাওক আপোনালোকক ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনালোকৰ পৰা বিচাৰ পাবলৈ এটা ছাবস্ক্ৰাইব আৰু সেইটো আপোনালোকে কৰি দিব বুলি আশা থাকিল চাই লওক মানে গোটেই ৱাল কেইখনত গোটেই ঘাঁহেৰে বনাইছে এইকেইখন ৱাল চাই লওক এয়া গোটেই ঘাঁহেৰে বনাইছে ৱাল কেইখন এয়া ঘাঁহেৰে বনাইছে আৰু এইবিলাক মানে খুব ধুনীয়া ঘাঁহেৰে সজাই তুলিছে এতিয়া আমি এয়া লেমন চাহ খালোঁ কিবা লেমন চাহ বোলে ইয়াতে পাইছোঁ আমি এয়া চাই লওক আমি সকলোৱে খাইছোঁ এয়া এয়া সকলোৱে খাই আছে এয়া ডুপ্লিকেট বগলী হয় এয়া খুব ধুনীয়া হয় মানে এতিয়া বহুত ভাগৰ লাগিছে এনেকুৱাসকল বহুত ভাগৰ লাগিছে তথাপিও আমি কিবা এটা কৰি আছোঁতো দিছা দিবা লাগে আৰু বন্ধু বান্ধৱীসকল এতিয়া আমি কিবা সাগৰৰ নিচিনা ইটো পাৰে পাৰে যাই আছোঁ আমি বহুত ভাগৰ লাগিছে যদিও আমি মানে ভাগৰ অনুভৱ কৰা নাই কাৰণ মানে বেলেগ জোচত আহিছোঁ আৰু এইটো জোচ কিন্তু বৰ বেলেগ জোচ আমি অসমীয়াগিৰি দেখাই আছোঁ আৰু ইয়াত বন্ধু বান্ধৱীসকল এই আপোনালোকে দেখিছে এইখন মানে ফেৰী মানে কিবা এখন নাও আৰু সেইখনত আমি যাম বুলি ভাবিছোঁ মানে আইলেণ্ডটোলৈ আৰু এইখন ফেৰী হয় এইখন নহয় আহিব কিন্তু এনেকুৱা ফেৰী আপোনালোকে চাই থাকিব আৰু বেংগলৰ এখন মানে ভিলেজ মানে গাঁৱৰ আৰ্হি এটা আছে আমি তাকে চাবৰ কাৰণে যাম এইবাৰ ভিতৰত আমি ইতিমধ্যে এণ্ট্ৰি কৰিলোঁ আৰু চাই লওক একদম অৰিজিনেল গৰুৰ নিচিনা আপোনালোকে হয়তো ভাবিলে একদম ৰিয়েলিষ্টিক ৱাও এইটো চাওক কিবা খেতি কৰি আছে এইটো কিন্তু অৰিজিনেল নহয় ফ্ৰেণ্ডছ ডুপ্লিকেট হয় এয়া চাই লওক এয়া একদম মানে বেংগলৰ যি গাঁৱৰ আৰ্হি ইয়াত সজাই তুলিছে এয়া চাই লওক চক খাই যাবলগীয়া মানে কিন্তু অৰিজিনেল নহয় এয়া চাই লওক আকৌ ইয়াতে কিবা ভয় লাগি যায় কিবা ভয় লাগি তেওঁলোকৰ বিবাহৰ যিটো মানে এইখন দোলা বুলি কয় দোলাখন আৰু ইফালে মানে ভয় লগা আচল যেন লাগে সেয়ে অলপ কি ভয় লাগি যায় আৰু আহি চাই লওক এয়া অৰিজিনেল এয়া আইতাই কিবা কৰি আছে এয়া গৰু গাখীৰ দুই আছে এইবাৰ মানে আমি ইফালে যাওঁ আৰু তেওঁলোকে সিহঁতে ৰাস্তা থকা বুলি ইফালে গৈছিল আকৌ ঘূৰি আহিব লগা হ'ল এয়া চাই লওক ইহঁতে খেতি বাতিবিলাক বাৰু আমাৰ মানুহে কৰে কিন্তু এনেই আৰু ইয়াত দেখুওৱা গৈছে এইবিলাক কোনেও ছিঙি নিনিয়ে মানে এইবিলাক খেতি কোনেও ছিঙি নিনিয়ে চাগে আৰু এয়া চাই লওক ইয়াতে কিবা কিবি কৰি আছে এয়া চাই লওক ৱাও গাঁৱৰ যিটো ব্যৱস্থা আছিল পঢ়া শুনাৰ ঘৰতে বা চোতালতে এনেকুৱাকৈ মাক দেউতাকে কাম কৰি থকা অৱস্থাতে এনেকুৱা কাম কৰি থকা কিন্তু সেই আজি মুহূৰ্তটো হেৰুৱাই গৈছে সেইটো কিন্তু ভাবি বহুত কিবা এটা দুখ অনুভৱ হয় কাৰণ আগতে সকলোকে মানে এনেকুৱাকৈ ঘৰত মানে চোতালত এতিয়াহে আমি বহুত ধৰণৰ সা সুবিধা পাইছোঁ কিন্তু আগতে তেনেকুৱা ধৰণৰ কোনো সা সুবিধা পোৱা নাছিল যদিও খুব ভাল ধৰণে তেওঁলোকে শিক্ষা অৰ্জন কৰিছিল সমগ্ৰ মানে গাঁৱৰ পৰিৱেশটোৰ লগত উমলি জামলি ডাঙৰ দীঘল হোৱাৰ মানে একদম আগৰ যিখন মানে গাঁও পুৰণি গাঁও সেইখন ইয়াত প্ৰতিফলিত কৰা হৈছে আৰু আজি কলকাতাত বুলিয়ে নহয় মানে আমাৰ ফালেও ক্ৰমান্বয়ে এনেকুৱা মানে সংস্কৃতি বা এনেকুৱা মানে পৰম্পৰাটো নোহোৱা হৈ গ'ল আৰু তাকে মানে সেইটো জীয়াই ৰাখিবলৈ তেওঁলোকে ইয়াতে এইখন এখন গাঁৱৰ মানে আৰ্হি এটা দিছে দি আমাক সোঁৱৰাই তুলিছে আৰু বহুত আছে মানে ইয়াত দেখুৱাবলৈ বহুত আছে এইখন এখন গাড়ী একদম মানে সঁচা বহুত সঁচা লাগে কিন্তু ইয়াৰ যদিও টিকেটৰ মূল্যটো 10 টকা কিন্তু ইয়াত বহুত ডাঙৰ এটা মহত্ব লুকাই আছে আৰু খেতিত যিদৰে মনোনিৱেশ দিছিল কিন্তু আজিকালি পৰিৱেশত মানে আমাৰ সমাজত এনেকুৱাকৈ মনোনিৱেশ কৰা দেখা নাযায় আৰু সেয়া মানে ইয়াত সম্পূৰ্ণ আগৰ গাঁৱলীয়া পদ্ধতিটো প্ৰতিফলিত কৰি তুলিবলৈ চেষ্টা কৰা হৈছে আৰু এয়া গাঁৱৰ কিছুমান ঘৰৰ দৃশ্য আৰু এওঁলোক পটলদাৰ চাহেব দোকান এয়া দোকানৰ সন্মুখত যিদৰে মানে আগতে মানুহবিলাকে আলাপ আলোচনা কৰি এনেদৰে বহিছিল সেইবিলাক ইয়াতে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই খেতি খুব ধুনীয়াকৈ খেতিবোৰ হৈছে
ইয়াৰ বাৰু যতনবোৰ ইয়াৰ লোকসকলে লয়। এয়া আমি আৰু এখন গাঁও মানে এইখন এখন বজাৰ মানে গাঁৱলীয়া বজাৰ। এই গাঁৱলীয়া বজাৰলৈ আহিছোঁ এতিয়া ছুপাৰ মাৰ্কেটৰ সময়ত। মানে কলিকতাৰ ক্ষেত্ৰততো ক'বই নালাগে, ইয়াতে যথেষ্ট উন্নত হৈছে আগতকৈ, কিন্তু আগৰ গাঁৱৰ যিটো বজাৰৰ পৰিৱেশ সেইটো ফুটাই তুলিবলৈ ইয়াত চেষ্টা কৰা হৈছে। এয়া চাই লওক খুব ধুনীয়াকৈ একদম মানে কোনো ধৰণৰ মানে ইয়াত ভুল নোহোৱাকৈ একে নিখুঁতকৈ ইয়াতে মাছৰ ব্যৱসায় কৰা এয়া এজন ক্ৰেতা। এয়া ক্ৰেতাৰ কি খুব ধৰণে মানে কি ক'ম, খুব ধুনীয়াকৈ প্ৰতিফলিত কৰা হৈছে। এয়া চব্জি বেপাৰী, এয়া এখন কি বুলি কয় নাজানো, কিন্তু ধুনীয়া লাগিছে। ৰথ হয়, এইখন ৰথ বুলি লিখা আছে, ৰথতলা এখন লিখা আছে। এইখন চ'লাৰৰ ঘৰ, এইটো সম্পূৰ্ণ চ'লাৰ বৰ্ডেৰে বনাইছে। এয়া চাই লওক সম্পূৰ্ণ চ'লাৰ বৰ্ডেৰে এইখন মানে ৱাও, সম্পূৰ্ণ চ'লাৰ বৰ্ডেৰে বনাইছে। ভাবক আপোনালোকে কিমান টকা খৰচ হ'ব। আপোনালোকে নিশ্চয় জানে চ'লাৰ ছিষ্টেমটোত যথেষ্ট মানে ধনৰ প্ৰয়োজন হয় চ'লাৰ ছিষ্টেমটো লগাবৰ বাবে, কিন্তু ইয়াতে সম্পূৰ্ণকৈ এটা ঘৰ বনাইছে। মানে ইয়াৰ পৰা এটা উদাহৰণ দাঙি ধৰিছে যে গ্ল'বেল ৱাৰ্মিং যিটো মানে আমাৰ হৈ আছে, মানে বিভিন্ন ধৰণৰ উদ্যোগৰ পৰা বা ইলেক্ট্ৰিচিটি উৎপন্ন কৰোঁতে যিবিলাক মানে খৰচ হয়, কিন্তু এইটোৰ দ্বাৰা আমি হ্ৰাস কৰিব পাৰোঁ মানে খৰচটো। কিন্তু প্ৰথমতে এইটো বনাওঁতেও যথেষ্ট খৰচ হয়, যদিও আমি জনাত এইটোৰ পৰা বহুত লাভৱান হ'ব পাৰি।